নমস্কাৰ, আপোনালোকক পুনৰবাৰ নগাঁও চুইট স্নেকলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। মোৰো খবৰ ভাল। এতিয়া পুৱা 9টা বাজিছে। গা চা ধুই আজৰি হ'লোঁ। মই চাহ খোৱা নাই বাৰু, খাম। আমাৰ ঘৰত কিছুমান কাম চলি আছে, আপোনালোকক সকলোবোৰ দেখাম আৰু দিনটো কি কি কৰিলোঁ, কি কি খালোঁ, সকলোবোৰ দেখাই যাম। তেনেহ'লে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। গাখীৰ গৰমোৱা হৈছে, পানী পইচা হ'ব লাগে। মটৰ চুইচটো অফ কৰি লওঁ। এয়া চাহ বনাই আছে মায়ে, চানা। চাহকণ খাই লওক। দেখুৱাই দিব একো নাই, চবে পাব নহয় ভিডিঅ'টো। চাহকণ খাই লওক। আমাৰ দাদাহঁতে আমাৰ ঘৰত কাম কৰি আছে যে, মিস্ত্ৰী কাম। দাদাহঁতে কৰিছে আৰু কাম। পিছত ফিনিচিংখিনি দেখাম আৰু। এইটো পানী টেংকিৰ কাৰণে খুঁটা বনাইছে আমাৰ। আগতে এই টিঙৰ ওপৰত আছিলে, সেইফালে টিঙৰ ওপৰত আছিলে। এতিয়া টিঙৰ ওপৰৰ পৰা নমাই নি এই খুঁটাতে দিয়া হ'ব। এনেকৈ এটা খুঁটাত বনাইছে। আৰু কমেণ্ট কৰিবচোন কোনে কোনে এটা খুঁটাত এনেকৈ পানী টেংকি বনাইছে। আমাৰ ঘৰত বনাইছে বাৰু, একো নহয় বুলিয়ে কৈছে। এয়া এইফালে হেৰি কৰি আছে, প্লাষ্টাৰ হ'ব এইখিনি। ৱালখন তিয়াই হ'ল। এইখিনি প্লাষ্টাৰ হোৱা নাছিলে আগতে, এইখিনি প্লাষ্টাৰ কৰিব আজি। পানী দি তিয়াই লৈছে আৰু। মায়ে আজিও বনাব বোলে ওলকচু মাছ। আজিও বনাব, আজি মই নবনাওঁ। আজি সম্পূৰ্ণ মায়ে বনাব। আজিও চুনা কিনি লৈছে। হ'ব, মাছটো ধুলাই হেৰি কৰি দিম। আজি ওলকচু দিয়ে বনাব। আজি মিস্ত্ৰী দাদাহঁতক খুৱাব বোলে। চব্জিখিনি কাটি দিব কৈছে মায়ে। কৰ্দৈখিনি অলপ বেয়া হৈ গৈছেগৈ, তেওঁ মই চাই চাই কাটি দিম। আৰু বেঙেনাখিনি ফ্ৰাই কৰিবৰ কাৰণে কাটিব কৈছে, কাটিম। আৰু এইখিনি মায়ে বনাব চাগে। চবকে চাহ দি আজৰি হ'লোঁ। এতিয়া মই চাহকণ খাই লওঁ। চাহতে কিবা কিবি বিস্কুট চিস্কুট দি দিছোঁ। চাহকণ খাই লওঁ আৰু পিছত কি কি কৰোঁ দেখাই আছোঁ আপোনালোকক। এয়া ইফালৰ পৰা পানী ওলাই গৈছে, সিফালে পানী মাৰি আছে। গোটেই ভিতৰত পানী চানী পৰি অৱস্থা নাই। চৌকেছ থাকি থৈছে সেয়া পাতি দি। এয়া পানী একে ওলাই আহিছে, গোটেই ভিতৰত পানী দুনি পৰি অৱস্থা নাই। কাৰণ বেৰখনৰ সিফালে যিহেতু পানী মাৰিছে, এইফালে পানী ওলাবই, একো কথা নাই। ভাতৰ মাৰ কাঢ়ি আছে মায়ে। এইফালে কচুখিনি সিজাই হ'ল। এয়া গৰম পানী। দালি বৰা বনাব দিছে মায়ে। এইখিনি মানে এতিয়া দালিখিনি তিয়াই থোৱা আছিলে, এইখিনি মিক্সি জাৰত দি দিছোঁ। 2টা কেঁচা জলকীয়া দি দিম। আৰু এইখিনি মই পাতখিনি গুচাই গুচাই ইয়াত দি দিম। ইয়াত এইখিনি নৰসিংহ বুলি কয়, নৰসিংহখিনি ইয়াত দি দিম। আৰু এইখিনি ঘিলা বনাম। কেৰাহী গৰম হ'ল। এইফালে মায়ে মাছ দিছে ইয়াত। মই ভিতৰতে গেছত এয়া বেঙেনা ফ্ৰাইখিনি কৰোঁ বুলি ভাবিছোঁ। আৰু ঘিলাখিনি ফাৰ্ষ্ট বনাই লওঁ। জল্দি সময় হৈ গৈছেগৈ, মাৰো সহায় হ'ব অলপ। মই ভিতৰতে অলপ কিবা কিবি কৰি দিওঁ বুলি ভাবিছোঁ। মা সহায় হ'ব, সেইটো কাৰণে। কেৰাহীত তেল দিলোঁ। মচুমাহ আৰু নৰসিংহৰ ঘিলা ভেবেলিটো এপাত দিম বুলি ভাবিছিলোঁ, কিন্তু আনা নহ'লে। এনেকৈয়ে বনাম আৰু এতিয়া
এই বস্তুটোৱে মোৰ খুব ভয় লাগে, তেল যে চিটিকি আহে খুব ভয় লাগে। এয়া মায়ে আকৌ পেটু ভাজিছে, মাছৰ পেটু, ভাত আৰু পিঁয়াজ দি ভাজা আছে ইয়াত। মাছখিনি ফ্ৰাই হৈ গ'ল। ইমান বৰষুণ, কাম কৰিব পৰা নাই মিস্ত্ৰীয়ে, একদম দপাল পিটা বৰষুণ, প্ৰায় 2 ঘণ্টামান বৰষুণ আহিয়ে আছে। তলত পূৰা পানী হৈ গৈছে আমাৰ। ইমান বৰষুণ, খালি বৰষুণ, বাৰিষা বতৰ, ইফালে মিস্ত্ৰীয়ে কাম কৰিছে, ইমান বৰষুণ। দাদাহঁতক ভাত দিলোঁ খাবলৈ। বৰষুণৰ কাৰণে মই মাতটো ৰেকৰ্ড কৰি দিব লগা হৈছে, সেইখিনি কথা ক'ব নোৱাৰিলোঁ। সকলোকে ভাত দি মায়ে মই ভাত খাব লৈছোঁ। ভাত গিলাচ, মাছৰ পেটু ভজা, আপোনাৰ ফুলকচু আৰু কৰ্দৈ মাছৰ জোল। এতিয়া ভাতকেইটা খাই লওঁ আমি। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল পালে লাইক কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পৰৱৰ্তী ভিডিঅ'বোৰ জল্দি পাবৰ কাৰণে। তেনেহ'লে আজিলৈ বাই বাই। পৰৱৰ্তী ভিডিঅ'ত লগ পাম অতি সোনকালে।